বগৰী দেখি পগলা হৈ গৈছেগে মটৰটো খাওঁ দে মোকো অকণমান মক্কেলটো আহিলা আৰু Hi friends, welcome back to my YouTube channel. আৰু নমস্কাৰ সকলোকে মোৰ YouTube চেনেললৈ পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে, সুস্থ আছে আৰু এটা বিৰাট পজিটিভ মাইণ্ড লৈ আছে। আৰু এতিয়া বাজিছে 3:30 আৰু আজি হৈছে ছানডে আৰু আমি তিনিজনী আজি ঘৰতে আছিলোঁ। সেইকাৰণে ভাবিলোঁ ঘপককৈ প্লেন কৰিলোঁ আমি ওলাই যাওঁ। আমি সেয়ে ভাবিলোঁ লাচিত বৰফুকনৰ মৈদামলৈকে যাওঁ, ওচৰতে হয় যিহেতু। বহুত দিন হ'ল তিনিজনীয়ে ভালকৈ লগ পোৱা নাছিলোঁ, সেইকাৰণে এনেকৈ ওলাই আহিলোঁ। আৰু আজি ভিডিঅ'টো কিমান কৰিব পাৰোঁ সেইটোও নাজানো, পিছে ট্ৰাই কৰিম আমি কি কৰোঁ দেখাবৰ কাৰণে। ভিডিঅ' কিমান কৰিব পাৰিম সেইটো অৱশ্যে নাজানো, কাৰণ আমি বহুত বেছি উৎপাত কৰি লহাওঁ। হেলমেটটো খোলা কি চাইছে ইয়াৰ ঘৰতে বনোৱা পকৰি লৈ আহিছোঁ খাবলৈ। সেইভাগেও কিবা আনিছে ৰ'বা দেখাম। সেইভাগে কিবা এটা বনাই মেলি আনিছে আৰু কিবা বনাই আনিছে। কি আনিছে দেখাই দে। বুট ভাজি আনিছে। আৰু এইফালে আপোনালোকক ভাবিলোঁ চাৰিওফালৰ মৈদামৰ পৰিৱেশটো দেখাওঁ অলপ। আৰু যিহেতু মোৰ ভিডিঅ' কৰা তেনেকৈ হোৱা নাই, কাৰণ লগৰখিনিৰ লগত আছোঁ, লগৰ তিনিজনীৰ লগত বিশেষকৈ বহুত লগৰো নাই, তিনিজনীৰ লগত থাকিলেই বহুত লগৰ নিচিনাই হয়, কাৰণ আমি বহুত উৎপাত হাঁহি ধেমালিৰে সময়কণ কটাওঁ আৰু কেনেকৈনো সময়বোৰ পাৰ হৈ যায় গমেই নাপাওঁ। আজি একচুৱেলি মোৰ ভিডিঅ' কৰাৰ কোনো কথা নাছিল, ভিডিঅ' কৰিম বুলি ভবা নাছিলোঁ। ঘপচে মনলৈ আহিলে যে ভিডিঅ' কৰোঁ, কাৰণ আমি ইমান ফূৰ্তি কৰি থাকোঁ, ইমান ধেমালি কৰোঁ, সময়বোৰ এনেকৈ গৈ আছে। যিহেতু সময় সদায় একেই নাথাকে আৰু পাছত আমাৰ ভিডিঅ'বিলাক চায়ো ভাল লাগিব, কেপচাৰ কৰি ৰাখোঁ বুলিয়ে ভাবিলোঁ আচলতে। এইজোপা গছজোপা দেখা বহুত পুৰণিকলীয়া গেছ বুলি গেছ নেকি সেইটো বহুত দিনত চাবলৈ অঁ দুবাৰ হৈছে কি কি লাগে তোক এইফালে আমি আহিছোঁ অডিটৰিয়ামৰ ভিতৰলৈ। চাওক কিমান ডাঙৰ। গ'ল 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 হাচিনা লাগি ধৰিছে, হাচিনা চাগৈ নিশ্চয় লাগি ধৰিছে, হাচিনা লাগি ধৰিছে। আমি ললি চাহকণ ঠাণ্ডা হৈ গ'লে এয়া দেখিছে এনে তিনিগৰাকীয়ে পূৰা খোৱাদ লাগি আছে। আৰু এয়া হেল্ল' লাল চাহ, চানা, বুট, লালমোহন, এয়াও চাহ দে আকৌ গজব বেষ্টি চানা আনিছ তই? অঁ ব্ৰেণ্ডেড চানা আনিছে। চাওঁ এয়া কি চানা এনেকুৱা? অঁ বহুত দিন খোৱা নাই। মটৰটো খাওঁ দে মোকো অকণমান। বিয়া পতা মানুহ ঐ পেট চেট মিঠাবি ঐ ৰচু বেছি গাঙিলে দিব। অঁ আজি বহুত জিলিকিছে। আকিলি তই আকিলি অকণমান নাই বেয়া দেখা নাই, বেয়া লাগিছে, চিৰিয়াছলি বেয়া লাগিছে। ইমানো বেয়া লগা নাই পাই, কিন্তু তই এইডোখৰলৈকে আঁকিলি ইয়ালৈকে। এইফালে কানিয়ে চাহ খালে। প্ৰথম তই খাই লওঁ নেকি নে মই খাওঁ? খাবি নি? ভাতখন মেলিলিয়ে যেনিবা দিছোঁ ৰ'বা নেলাগে দে মই খাওঁ। উলিয়া উলিয়া অঁ এইটো উলিয়া। কৰিছোঁ এইফালে পকৰি আৰু এইফালে উলিয়ালে ব্ৰেড বুলি নকয়, ব্ৰেড গ্ৰাম বুলি কয়। ব্ৰেড গ্ৰাম আমি ইমান নাজানো নহয় বিচাৰে মোৱা তুমি জানিব লাগিব। ষ্টাইল মাৰি খাই আছো, জল্দি খাওঁ মই তোৰ মানে খা দি দিব খাওঁ খালি ন খাই ল দুটা দিয়া তই দায়িত্বটো লৈছিলি গ্লাছ লৈ
এবাৰ কথা কোৱা সেইদিনাখনি মজা বনাইছিলি আকৌ দেই ভিডিঅ' সঁচাই লাষ্টত শুনিছিলোঁ তো বেয়া হ'ল নে এই মিঠাইটোকে ল এইটো নলওঁ দেই মাৰ খাবি ঐ সেইখিনি অকণমান ভাত তললৈ নামি লোৱা তেতিয়াহে গোটেই মানুহজনী মই হেৰি ভিডিঅ'ত মাৰিছোঁ এইফালে চাওক এইফালে ৰিলছ এয়া ডিঙি ভাঙি তত নাই আৰু এইফালে আমাৰ ফটো ছেশ্যন চলি আছে আৰু জমনি হয় ইয়াতে এনেকৈ আৰু আমাৰ সদায় ফটো মৰা সময়ত ন আজোৰা আৰু গছকি দিছ আমি এতিয়া ইয়াৰ পৰা যাব লৈছো কোৱা কটৰ বাই বাই 2,000 years later. ডেকা ল'ৰাকেইটা আহি আমাৰ ঘৰ পাই গ'লি দেখিছেনে দেখাইছে ডেকা ল'ৰাকেইটা আহি পেলাই ছাৰপ্ৰাইজ দিছেহি সারপ্রাইজ তাৰ প্লেনটো ছাকচেছ হ'ল নেকি এয়াও কৈ দিম দেখিছেনে কি হ'ল কৈ দে এয়া কামত লগাই দিছোঁ এইফালে আমি ডেকা ল'ৰা ৰাতি আহিছোঁ আমি ৰাতি মানে বুকুত সাহস বান্ধি দূৰ দিগন্ত অতিক্ৰম কৰি খাবলৈ বেলেগ কাৰণ খাবলৈ ৰাতি ভাতটো মুকলি কৰিছে আৰু ডাইৰেক্ট মানে চাহ হ'ব এতিয়া যায়গে সিহঁতি বাই 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 দে বাই বাই বাই